শুভ দেওবাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মই কি বনালোঁ চাওক। চিনি পাইছে নি বাৰু? পাবই। কচু বনাইছোঁ আজি, কচুৰ পাত। প্ৰথমতে ধুই ল'লোঁ ভালদৰে, তাৰপাছত এনেকৈ এৰুৱাই ল'লোঁ আৰু আদা ৰচুনৰ এটা পেষ্ট বনালোঁ। কচু আমাৰ অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত আৰু উজনিৰ ফালে যি শিশুসকল জন্ম হোৱাৰ 1 মাহৰ পাছত যিটো নিয়ম কৰে সুধি, তাতে এখন কচুৰ জালুকীয়া জোল বনায় আৰু অলপমান বাচ্ছাটোক চেলেকাই দিয়ে। ময়ো কচু খায়ে ডাঙৰ হৈছোঁ। তাৰপাছত মিশ্ৰণটো এটা বনাব, মিশ্ৰণটো কোৱাই নাই, মিশ্ৰণ এটা বনাব। তাত দিব বেচন, জিৰাৰ গুড়ি, হালধি, আদা ৰচুনৰ পেষ্টটো, জালুকৰ গুড়ি, কেঁচা পিঁয়াজ, নেমু ৰস আৰু সেই মিশ্ৰণটো একেবাৰে জুলীয়া নকৰিব, অলপ ডাঠ কৰিব আৰু কচু পাতকেইখনত মিলাই দিব ধুনীয়াকৈ। তাৰপাছত কেৰাহীত অলপমান তেল দি ভাজিব। আজি মই মাত্ৰ এটাই বনালোঁ। আজি মই প্ৰথম বনাইছোঁ। আৰু কালিৰে দালি আছিল, তাতে মই এনেকৈ দি দিলোঁ। নেমু ৰস অলপ চেপিলোঁ। খাবলৈ যে কি সোৱাদ হৈছিল। আমি অকল 2জন মানুহে খাবৰ কাৰণে বনাইছিলোঁ, মই আৰু মা। বাকী ঘৰৰ মানুহে নাখায়। বহুত সোৱাদ হৈছিল। আজি মই এনেকৈয়ে খালোঁ। ধন্যবাদ। আপোনালোকেও খাব দেই।